ইয়াত এতিয়ালৈকে আপুনি কেইবাৰ ইউজ কৰিলে ভিটামিন? মই দুবাৰ কৰাইছো। অকল দুবাৰ কৰিছে? দুবাৰতে ইমান ধুনীয়া পাত আহিছে? দুবাৰ আৰু তাৰ মাজত এতিয়া তিনিবাৰ কৰিম বুলি বৰষুণ দিছে। ছিঙিবলৈ টান নে কোমল? না ছিঙিবলৈ পাতটো একদম চফ্ট। একেবাৰে চফ্ট হৈছে ন? ছিঙা মানুহকেইজনী চবেই কৈছে আৰু যে বহুত ভাল লাগিছে ছিঙি ন? ছিঙা মানুহ ক'বলৈ কৈছে এইবাৰ প্ৰডাক্টটো ভাল দেখিছোঁ বুলি কৈছে। ভাল দেখিছে। ইয়াতো কোনো কেমিকেল ইউজ নাই কৰা? এইটো কেমিকেল বুলি ক'বলৈ নাই। ইয়াত একো মই এতিয়ালৈকে একো মানে দোকানৰ কেমিকেল মই ইউজ কৰাই নাই? ইউজ কৰাই নাই, কৰিমে নাই। যদি আপুনি আগতে কি কৈছিলে ইয়াতে ছাইডৰ পাতবিলাক এইটো মানে ইউৰিয়া কিবা কিবি দিওঁতো অহা নাছিলে ন? মানে ছাইডলৈ যেনেকৈ এতিয়া যিটো ব্ৰাঞ্চবিলাক যেনেকৈ আহিছে দেখিছে, আচ্ছা, টেবুলখন যিভাগে সমান দেখিছে প্লাগিংটো কৰোঁতে, কিন্তু আগতে সেই পৰ্যায়ত পাতটো পোৱা নাছিলোঁ মানে। আচ্ছা। আৰু আজি ধৰক ইউৰিয়া মৰা মোৰ আজি বৰষুণ আগতে মাৰিছোঁ, বৰষুণ আজি কিমান দিন হৈছে পাত মাৰি উলিয়াইছোঁ, এই দৰৱটো মৰাৰ পিছত পাতটো আহি যাওক। পাতটো আহিছে ন? আপুনি ছেটিছফাইড? মই সেইকাৰণে আপোনাক আৰু পুনৰ মাতিছোঁ। ধুনীয়া হৈছে আপোনাৰ বাগান। যোৱা সপ্তাহ মানে চকু মুদি ছিঙিছিলোঁ।